हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰিছো সবাই ভালে আছা আজি যেনেকা আপোনালোকে এটা ভিডিও পাইছে অলৰেডি মেনস্ট্ৰুয়েশনৰ ওপৰত এতিয়া আমাৰ নেক্সট ভিডিওটো হ'ব আজি কিহৰ ওপৰত আমাৰ এইটো হ'ব চাৰ্টস এন্ড ইন্ডাইসেস এতিয়া বহুতে নাজানে একচুয়ালি চাৰ্টস এন্ড ইন্ডাইসেস কি হয় এটো বহুত বেছি এটা ইম্পৰ্টেন্ট টপিক হয় আপোনালোকে প্ৰশ্নবোৰ চালে গম পাব যে একচুয়ালি কি ধৰণৰ প্ৰশ্ন হয় ঠিক আছে চাও ইয়াতে এটোৰ ওপৰত মই আৰু এটা পাৰ্ট লৈ আহিম এনেকা নহয় যে এইটোতে মই শেষ কৰি দিম আৰু এটা পাৰ্ট লৈ আহিম কাৰণ বহুতো প্ৰশ্ন আছে আৰু এনেকা পৰীক্ষাত আসাম পুলিচৰ পৰীক্ষাত এনেকা ধৰণৰ প্ৰশ্ন বহুত দেখা যায় আপোনালোকে দেখিলে গম পাব যে একচুয়ালি কি হয় ঠিক আছে যেনেকা এইটো আছে প্ৰথম প্ৰশ্ন আজি আমাৰ ঠিক আছে কি কৈছে ইয়াতে 3 to the power 967 কি কৈছে ইয়াতে চাব 3 to the power 967 minus 3 to the power 965 plus 16 divided by 3 to the power 965 plus 2 এইটো প্ৰশ্ন দিছে এতিয়া এইটো আমাৰ সমাধান কৰিব লাগিব ইয়াৰ ভ্যালু কিমান হ'ব এতিয়া দেখিতো ভয় লাগিছে যে ইমান ডাঙৰ ভ্যালু আমি কেনেকৈ কৰিম একচুয়ালি আমি কৰিব পাৰিম সূত্ৰ আছে সূত্ৰটো মনত ৰাখিব এটা সূত্ৰ আছে সূত্ৰটো মই ইয়াতে লিখি দিছো আপোনালোকে চাব a to the power m into a to the power n equals to a to the power m plus n যেতিয়া বেস আমালোকৰ সেম থাকিব আৰু পাৱাৰটো যদি ব্লেক ব্লেক হয় আৰু ইহঁতৰ মাজত যদি পূৰণ থাকে তেনে হলে আমি এৰ ওপৰত পাৱাৰ দুটা ডাইৰেক্ট কি কৰি দিব পাৰো প্লাস কৰি দিব পাৰো এটো আমি ব্যৱহাৰ কৰিব পাৰিম ঠিক আছে এতিয়া মই এই ফৰ্মুলাটো ইউজ কৰিম ইয়াতে ঠিক আছে চাব আপোনালোকে কেনেকৈ কৰিছো ইয়াতে 967 965 কিবা অকল সেম লাগি আছে নাই কিবা তো আমি ইয়াতে গন্ডগোল কৰিব পাৰিম চাব ইয়াতে মই এটো কি লিখিব পাৰো 3 to the power 965 plus 2 লিখিব পাৰো পাৱাৰ নে নহয় নিশ্চয় পাৰো 965 plus 2 967 বাকিখিনি মই 965 এ লিখিম আৰু তলত ইয়াতে কি আহিব 3 to the power 965 plus 2 ঠিক আছে এতিয়া এটা সব a m plus n আছে এটুক মই এনেকৈ লিখিব পাৰো নিশ্চয় পাৰো তেনেহলে ইয়াতে a plus m plus n আছে ইয়াক মই ভাঙি দিম ইয়াতে ইয়াক যদি মই ইয়াতে ভাঙি দিও কি হ'ব চাবচোন 3 to the power 965 plus আছে ইনটু হ'ব ইনটু 3 to the power 2 minus 3 to the power 965 plus 16 divided by 3 to the power 965 minus 2 sorry plus 2 ধুনিয়াকে আহি গল বস্তুটো এতিয়া আপোনালোকে চাওক 3 স্কয়াৰ মানে মই ইয়াতে কি লিখিব পাৰো 3 স্কয়াৰ মানে মই ইয়াতে যদি লিখি দিও 3 স্কয়াৰ মানে মই ইয়াতে কি লিখিম 3 স্কয়াৰ মানে মই ডাইৰেক্ট লিখি দিম 3 স্কয়াৰ মানে কি হয় 9 9 লিখি দিলো এতিয়া আপোনালোকে ইয়াতে এটা বস্তু চাব ঠিক আছে 965 ইয়াতে আছে 965 ইয়াতে আছে তেনেহলে মই এটো কি লিখিব পাৰিম 3 to the power 965 যদি মই কমন ললে ভিতৰত কি থাকিব ইয়াতে 9 আহিব এটোৰ পৰা 9 আহিব আৰু ইয়াৰ পৰা 1 এটা মাল্টিপল হৈ আছে 365 যদি আমি বাহিৰত লৈ আহিও তেনেহলে ইয়াতে কি থাকিব 1 থাকিব -1 plus 16 ঠিক আছে 3 to the power 965 plus 2 ঠিক আছে এতিয়া ইয়াতে চাব 965 আছে 9 ৰ পৰা 1 গলে কিমান থাকিব 8 তেনেহলে 3 to the power 965 into 8 plus 16 divided by কিমান আছে 3 to the power 965 plus 2 ধুনিয়াকে গম পাইছে এতিয়া আমি কি কৰিম আপোনালোকে ইয়াতে চাব ঠিক আছে ইয়াতে 965 plus 2 আছে ইয়াতে 965 into 8 plus 16 আছে ইয়াতে 16 মানে এইটো আপোনালোকে মাইন্ডত ভাবকচোন 16 মানে কিমান হয় 16 মানে কিমান 16 মানে 8 into 2 এতিয়া মই যদি 8 এটা কমন লও তেনেহলে কি থাকিব ভিতৰত 8 যদি মই বাহিৰত লৈ আহিম 3 to the power 965 থাকিব আৰু ইয়াৰ পৰা যদি 8 বাহিৰত লৈ আহিম +2 থাকিব তলত কি আছে 3 to the power 965 plus 2 এতিয়া মই এইটো আৰু এইটো চেঞ্জ আছে কাটি দিলো মোৰ আনসাৰ কিমান থাকিল 8 অপচন নম্বৰ বি ইজ দি কাৰেক্ট আনসাৰ ঠিক আছে আশা কৰিছো আপোনালোকে বুজি পাইছে ধুনিয়া এটা প্ৰশ্ন আছিল কেনেকৈ আমি সমাধান কৰিব লাগিব ঠিক আছে নেক্সট প্ৰশ্নটো আপোনালোকে চাব ঠিক আছে নেক্সট প্ৰশ্ন ইয়াতে অকনমান প্ৰশ্নৰ ৰুটখিনি অকনমান ডিস্টাৰবেন্স হৈছে একো আপত্তি নাই আপোনালোকে চাই থাকিব প্লিজ মানে এনেকা নহয় যে চাই থাকিব এটো টেকনিকটো চাব এটো একচুয়ালি কি হয় এটো একচুয়ালি এনেকা আছে কিন্তু ঠিক আছে √7 এটা দুটা তিনটা চাৰিটা পাঁচটা এটা দুটা তিনটা চাৰিটা পাঁচটা ওকে নো প্ৰবলেম ঠিক আছে যেতিয়া এনেকা থাকিব তেতিয়া আপোনালোকে কি কৰিব মাথা বেয়া হৈ যায় এনেকা প্ৰশ্ন মাথা বেয়া হৈ যায় এনেকা প্ৰশ্ন থাকিলে আমি কি কৰিম আপোনালোকে ভালদৰে চাব বহুত বেছি ইম্পৰ্টেন্ট প্ৰশ্ন এইটো ঠিক আছে যেতিয়া মই ইয়াতে কিন্তু ডট ইউজ কৰা নাই দে আপোনালোকে এইটো ভালদৰে চাব মই কিন্তু ইয়াতে ডট ইউজ কৰা নাই কিছুমান প্ৰশ্ন থাকে ডট দিয়া থাকে কিছুমান প্ৰশ্ন ডট না থাকে যদি ডট দিয়া না থাকে তেনেহলে আপোনালোকে কি কৰিব ডাইৰেক্ট ফৰ্মুলা ইয়াতে কি আছে যদি আপোনালোকৰ হাতত এনেকা থাকে ঠিক আছে মই ইয়াতে লিখি দিছো যদি আপোনালোকৰ হাতত এনেকা থাকে সাপোজ √a
সাইড আছে যিমানটা থাকিব হেতু কি কৰিব আপোনালোকে a to the power 2 to the power n minus 1 divided by 2 to the power n এতিয়া আপোনালোকে বুজি n কি n হ'ব a থকা সংখ্যা a কেইটা আছে চাৰিটা তাৰ মানে এটোৰ ভ্যালু কিমান হৈ যাব a to the power 2 to the power 4 n minus 1 divided by 2 to the power 4 2 to the power 4 মানে কিমান হ'ব 2 to the power 4 মানে 16 আৰু এটো 2 to the power 4 মানে 16 minus 1 এটো হ'ব 15 তেনেহলে আপোনালোকে ইয়াতে কি হ'ব 7 to the power 2 to the power n minus 1 divided by 2 to the power n এতিয়া আপোনালোকে ক'ব 2 to the power n n ৰ ভ্যালু ইয়াতে কি হ'ব কেইটা হাত আছে এটা দুটা তিনটা চাৰিটা পাঁচটা তেনেহলে মই ইয়াতে কি লিখিব পাৰিম 2 to the power 5 minus 1 divided by 2 to the power 5 সিধা কথা 7 মই ইয়াতে লিখিম ওপৰ 2 to the power 5 minus 1 2 to the power 5 মানে মোৰ কিমান হ'ব 32 তেনেহলে তলত 2 to the power 5 আছে তলত কিমান আহিব 2 to the power 32 আৰু 2 to the power 5 মানে 32 minus 1 ওপৰত কিমান থাকিব 31 7 to the power 31 by 32 7 to the power 31 by 32 অপচন নম্বৰ বি ইজ দি কাৰেক্ট আনসাৰ কিমান ধুনীয়া এটা প্ৰশ্ন আৰু এনেকা ধৰণৰ প্ৰশ্ন আপোনালোকে পৰীক্ষাত দেখা পায় কেনেকৈ কৰিব লাগে গম পাইছে কেইটা হাত আছে এটা দুটা তিনটা চাৰিটা পাঁচটা দুইৰ ওপৰত 5 পাৱাৰ দিব আৰু ওপৰত 1 মাইনাস কৰি দিব বাস ফিনিশ আৰু একো প্ৰবলেম নাই সিধা দিকে আপোনাৰ आंसर আহিব ঠিক আছে নেক্সট প্ৰশ্নলৈ আপোনালোকে চাওক ইয়াতে কি আছে এনেকা ধৰণৰ প্ৰশ্ন দিয়া থাকিলে আপুনি কেনেকৈ কৰিব ঠিক আছে 2 to the power 100 3 to the power 50 4 to the power 25 লাৰ্জেষ্ট আটাইতকৈ ডাঙৰ কোনটো স্মলেষ্ট আটাইতকৈ সৰু কোনটো ঠিক আছে কেনেকৈ ওলাব লাগিব লাৰ্জেষ্ট আৰু স্মলেষ্ট টো কেনেকৈ ইহঁতৰ ভিতৰত আটাইতকৈ ডাঙৰ কোন আটাইতকৈ সৰু কোন আমি কেনেকৈ ওলাব চাম কি দিয়া আছে 2 to the power 100 দিয়া আছে 3 to the power 50 দিয়া আছে 4 to the power 25 দিয়া আছে এনেকা ধৰণৰ প্ৰশ্ন আপোনালোকে কেনেকৈ কৰিব ভালদৰে চাব ইয়াতে ঠিক আছে আমাক একচুয়ালি কি কৰিব লাগিব ইয়াতে পাৱাৰ খিনিতে দিয়া আছে কিমান দিয়া আছে পাৱাৰ এটা 100 দিয়া আছে এটা 50 দিয়া আছে আৰু এটা 25 দিয়া আছে এই কেইটা আমি কি ওলাব লাগিব এই কেইটা আমি HCF গসাউ ওলাব লাগিব তেনেহলে এই কেইটাৰ HCF কি হ'ব আপোনালোকে নিজে গকচোন HCF 100 50 আৰু 25 ৰ HCF 100 50 আৰু 25 ৰ HCF আপোনালোকে যদি এনেকৈ ওলাব যায় 100 50 আৰু 25 HCF আপোনালোকে কিমান হ'ব মই ডাইৰেক্ট কৈ দিছো 25 পাব ঠিক আছে তাৰ মানে ইহঁতৰ কিমান HCF কিমান 25 এতিয়া মই এই বস্তুটো কি লিখিব পাৰিম 100 টক মই কি লিখিব পাৰিম 100 ৰ HCF ত যদি ভাঙি দিও 25 * 4 ঠিক আছে 50 ক মই কি লিখিব পাৰিম 50 ক HCF 25 * 2 আৰু 25 ক তো এটোৱে লিখিব লাগিব 25 * 1 ঠিক আছে 25 ত মই ভাঙি দিলো HCF ত মই ভাঙিব লাগিব এটো দৰকাৰ এইটো মই এতিয়া ইউজ কৰিম কত ইউজ কৰিম আপোনালোকৰ আৰু এটা ফৰ্মুলা আছে আপোনালোকে এইটো ফৰ্মুলা মনত ৰাখিব a to the power m whole to the power n equals to a to the power m into n ঠিক আছে এতিয়া চাব মই এই টেকনিকটো তাতে ইউজ কৰিম কেনেকৈ কৰিব লাগে চাব ইয়াতে ঠিক আছে এটো প্ৰথমে কিমান আছে 2 to the power 100 2 to the power 100 মানে মই কি লিখিব পাৰিম 25 into 4 কাৰণ 100 ক মই ইয়াতে ভাঙি দিছো 25 into 4 2 to the power 4 ওপৰত 25 লিখিব পাৰো নিশ্চয় পাৰো 2 to the power 4 মানে কিমান 2 to the power 4 মানে 16 to the power 25 প্ৰথম ভ্যালুটো আমি পাই গলো দ্বিতীয় ভ্যালুটো মোৰ কিমান আছে 3 to the power 50 3 to the power মই 50 লিখিলো 50 ক মই কি লিখিব পাৰিম 25 into 2 ঠিক আছে ইয়াতে m into n আছে এটা পাৱাৰ দিছো ঠিক ইয়াতে m into n আছে 4 to মই 25 পাৱাৰ দিছো যিকোনো এটা পাৱাৰ দিলে একো আপত্তি নাই এইটোকে মই এনেকৈ লিখিব পাৰো a to the power n to the power m এতিয়া হয় মই 4 25 পাৱাৰ দিব নহলে 4 পাৱাৰ দিব একেই কথা কাৰণ আলটিমেটলি দুটা পূৰণে হ'ব ঠিক আছে ঠিক তেনেকৈ ইয়াক মই কি কৰিম 3 স্কয়াৰ to the power 25 আৰু এটো কিমান হৈ যাব 3 স্কয়াৰ মানে 9 to the power 25 9 to the power 25 পাৱাৰ খিনি সেম আনিব লাগিব ঠিক তেনেকৈ আৰু এটা আমাৰ হাতত কি বাকি আছে 4 to the power 25 তো 25 এ আছে এতিয়া পাৱাৰ খিনি মই 25 লৈছো কিয় 25 লৈছো কাৰণ HCF বনাব লাগিব HCF কিমান 25 এতিয়া চাওক 16 ৰ ওপৰত 25 9 ৰ ওপৰত 25 4 ৰ ওপৰত 20 যেনৰ ডাঙৰ কোনটো বুলি ফিল হৈছে আৰু এতিয়া কোনটো বেছি ডাঙৰ বুলি ফিল হৈ আছে নিশ্চয় আপোনালোকে গম পাইছে 16 ৰ ওপৰত 25 আটাতকৈ ডাঙৰ হ'ব কাৰণ 16 বেছি হয় 9 কম হয় 4 আৰু কম হয় তাৰ মানে ই হ'ব আমাৰ লাৰ্জেষ্ট মানে আটাতকৈ ডাঙৰ আৰু ই হ'ব আমাৰ স্মলেষ্ট মানে আটাতকৈ সৰু ঠিক আছে এনেকৈ আপোনালোকৰ কৰিব লাগিব পাৱাৰ খিনি সেম বনাই দিব লাগিব তাৰ পিছত ভ্যালু খিনি চেক কৰিব লাগিব ঠিক আছে আশা কৰিছো আপোনালোকে বুজি পাইছে ঠিক আছে এনেকা ধৰণৰ প্ৰশ্ন এবাৰ পৰীক্ষাত আপোনালোকে 100% শিওর পাব এটো লিখি লওক 100% মোৰ ফালৰ পৰা এটা কমন ঠিক আছে 100% তাৰ পিছত আপোনালোকে চাব নেক্সট প্ৰশ্ন কি আছে সেম প্ৰশ্ন এতিয়া এটা কৰিলো ঠিক আছে এতিয়া এটা কৰিলো আমি কৰিলো নে নাই কৰিলো ঠিক আছে চাব এটো কেনেকৈ কৰিব লাগিব √12 আকৌ √12 আকৌ √12 আকৌ √12 আকৌ √12 আকৌ √12
কেইটা 12 আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা তেনেহলে কি হ'ব 12 to the power 2 to the power n minus 1 divided by 2 to the power n 12 to the power 2 to the power n n কি হয় কেইটা 12 আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা তেনেহলে ইয়াতে কি হ'ব 2 to the power 6 minus 1 divided by 2 to the power 6 তেনেহলে 12 এর উপর 2 to the power 6 মানে কিমান 2 to the power 5 মানে 2 to the power 5 মানে 32 2 to the power 6 মানে 64 তেনেহলে ইয়াতে কিমান হয় তলত 64 আহিব আৰু ওপৰ 64 ৰ পৰা 1 মাইনাস কৰিলে কিমান থাকিব 63 12 to the power 63 by 64 অপশন নম্বৰ ডি ইজ দি কাৰেক্ট আনসাৰ আহা গৈছো আপোনালোকে এই ধুনিয়া প্ৰশ্নটো গম পাইছে কেনেকৈ কৰিব লাগিব 2 to 12 to the power 63 by 64 ধুনিয়াকৈ গম পাইছে এনেকা ধৰণৰ প্ৰশ্ন এতিয়া আহিলে আপোনালোকে কৈ দিব পাৰিব নেক্সট প্ৰশ্নটো চাব ইয়াতে কি আছে একচুয়ালি চাব ইয়াতে ঠিক আছে চাব ইয়াতে কেনেকৈ কৰিব লাগিব আপোনালোকে চাব ঠিক আছে এইটো চাব 125 to the power 1 by 6 11 to the power 1 by 3 12 to the power 1 by 6 1 by 4 5 to the power 1 by 4 এটা কি কৈছে তলৰ কোণটো আটাইতকৈ ডাঙৰ কোণটো হয় আমাৰ এইটো কৰিব লাগিব এতিয়া আমি কেনেকৈ কৰিম রুল মতে যাব লাগিব আৰু রুল মতে গলেহে আমি গম পাম যে আটাইতকৈ ডাঙৰ কোণটো হয় ঠিক আছে চাব ইয়াতে ঠিক আছে 1 by 6 আছে প্ৰথম পাৱাৰটো কিমান আছে 1 by 6 মই লিখিলো 1 by 6 তাৰ পিছত পাৱাৰটো কিমান আছে 1 by 3 মই লিখিলো 1 by 3 তাৰ পিছত পাৱাৰটো কিমান আছে 1 by 6 মই লিখিলো 1 by 6 তাৰ পিছত পাৱাৰটো কিমান আছে 1 by 4 মই লিখিলো 1 by 4 ঠিক আছে এতিয়া তলৰ কেইটাৰ আপোনাৰ এলসিএম ওলাব লাগিব 6364 6364 এই তিনিটাৰ এলসিএম মানে লসাগু কিমান হ'ব লসাগু হ'ব 12 12 দি সবকে পূৰণ কৰি দিব লাগিব আপুনি 12 দি সব ইয়াক পূৰণ কৰিলে কিমান হ'ব 12 দি মই ইয়াক পূৰণ কৰিলো 1 by 3 12 দি মই ইয়াকো পূৰণ কৰিলো 1 by 6 12 দি মই ইয়াকো পূৰণ কৰিলো 1 by 4 12 দি মই ইয়াকো পূৰণ কৰিলো সবকে 12 দি পূৰণ কৰিলো এটো কিমান হ'ব 2 এটো কিমান হ'ব 4 এটো কিমান হ'ব 2 এটো কিমান হ'ব 3 ঠিক আছে এই ইটো কাৰ পাৱাৰ আছিল এইটো আছিল 125 তেনেহলে 125 to the 2 স্কয়াৰ তাৰ পিছত আহিব কিমান 11 to the power 4 তাৰ পিছত কিমান আহিব 12 to the power 2 তাৰ পিছত কিমান আহিব 5 to the power 3 আহা গৈছে আপোনালোকে গম পাইছে ঠিক আছে যাৰ যেটো পাৱাৰ আছিল এই মতে মই লিখি দিছো এতিয়া কথাটো হল 5 কিউব মানে 125 12 স্কয়াৰ মানে 144 11 to the power 4 125 স্কয়াৰ 125 স্কয়াৰ কৰিলে কিমান হ'ব আপোনালোকৰ 25 12 13 56 156 15625 15625 15625 ঠিক আছে কিন্তু 11 to the power 4 এইটো অকনমান ডিস্টারবেন্স আনি আছে 11 কিউব মানে 1331 আকৌ 11 দি পূৰণ কৰিলে কিমান হৈ যাব এইটো আকৌ 11 দি যদি মই ইয়াক পূৰণ কৰো কিমান হৈ যাব ডাইরেক্ট টেকনিকত যাব 14641 14641 15625 কোনটো ডাঙৰ হৈ আছে এইটো 125 স্কয়াৰ মানে 15625 আৰু 11 to the power 4 এইটো एक्चुअली 11 to the power 4 11 to the power 4 মানে কিমান 14641 ডাঙৰ কোনটো এইটো 125 to the power 1 by 6 টো আটাতকৈ ডাঙৰ হ'ব ঠিক আছে আহা গৈছে আপোনালোকে গম পাইছে এনেকৈ আপোনালোকে কৰিব লাগিব জাস্ট পাৱাৰ খিনি কি লব লাগিব এলসিএম লব লাগিব এলসিএম লৈ পাৱাৰ খিনি যেটো ভগ্নাংশ পাৱাৰ আছে হেতুক আমি ভগ্নাংশ পাৱাৰটো অখণ্ড সংখ্যাৰ পাৱাৰত আনিব লাগিব এইটো পাৱাৰত লৈ তাৰ পিছত আমি ভ্যালু খিনি সৰু সৰু ভ্যালু আহিছে এখিনি ক্যালকুলেট কৰি দিলে আমি গম পাই যাম আটাতকৈ ডাঙৰ কোনটো আটাতকৈ সৰু কোনটো এনেকৈ আপোনালোকে কৰিব লাগিব আহা গৈছে আপোনালোকে বস্তুটো বুজি পাইছে এতিয়া নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাম চাব ইয়াতে আমাৰ কি আছে ঠিক আছে এটো একেবাৰে ইজি প্ৰশ্ন ডাইৰেক্ট আপোনালোকে মনত ৰাখিব কেনেকৈ কৰিব লাগিব ঠিক আছে এটো কি দি আছে √27 divided by √27 divided by √27 divided by এনেকৈ কৰি আছে যেতিয়া আপোনালোকে এনেকা প্ৰশ্ন দেখা পাব আৰু ডিভাইডেড দিয়া আছে ডিভাইডেড চিন ইয়াতে কি চিন দিয়া থাকিব ডিভাইডেড তেন্তে আপোনালোকে ডাইৰেক্ট এটা বস্তু কৈ দিব এটো आंसर কি হৈ যাব 3√27 ঠিক আছে ইয়াতে কিমান আছে 27 মই 27 লিখিলো ভিতৰত আৰু ইয়াতে কিউব ৰুট আহিব ঘনমূল 3√27 যেটো ভ্যালু থাকিব তাত 3√27 আহিব আপোনালোকে জেনেকা ভ্যালু যদি আপোনালোকে এনেকা দিয়া থাকে a divided by √, যদি এনেকা দিয়া থাকে
এনেকা যদি আপোনালোকক কেতিয়াবা দিয়া থাকে তেনেহলে আপোনালোকে কি কৰিব ইয়াতে যেটো ভ্যালু থাকিব হেতু লিখিব ৰুট ওভাৰ দিব আৰু ইয়াতে 3 এটা দি দিব বাস ফিনিশ আৰু এইটোকে আমি কেনেকৈ লিখিব পাৰো a to the power 1/3 ইয়াতে 27 আছে 27 ৰ লগত খাপ খাইছে এইটো ধুনিয়াকে আগতে আপোনালোকে গম পাই গৈছে একেবাৰে ইজি প্ৰশ্ন হয় টেকনিকটো জাস্ট মনত ৰাখিব লাগে আপোনালোকে তাৰ পিছত কি কৈছে ইয়াতে এইটো এটা ধুনিয়া প্ৰশ্ন হয় দেখিবলৈ বহুত টান লাগে কিন্তু একেবাৰে বহুত ইজি চাব একচুয়ালি কেনেকৈ কৰিব লাগে ঠিক আছে চাব কি কৈছে ইয়াতে ৰুট ওভাৰ মানে দিহল কে দিছো মই 154 plus 3 root over এটো 3 টো বাহিৰত দে ৰুটৰ ভিতৰত নহয় ঠিক আছে এটো ব্লেক হয় ঠিক আছে তাৰ পিছত 3 plus root over 154 plus 3 root over 154 plus 3 root over এনেকৈ ডট ডট গৈ আছে এতিয়া এনেকা ধৰণৰ প্ৰশ্ন আপুনি কেনেকৈ কৰিব কথাটো হয় ইয়াতে এনেকা ধৰণৰ প্ৰশ্ন আমি কেনেকৈ কৰিম ঠিক আছে একচুয়ালি এনেকা ধৰণৰ প্ৰশ্ন কৰাৰ এটা নিয়ম আছে কেনেকৈ কৰিব লাগিব আপোনালোকে চাব ঠিক আছে ভালদৰে চাব একেবাৰে ইজি হয় ইমান এটা কঠিন নহয় ঠিক আছে ইয়াতে কি আছে 3 আছে এই 154 ক আপুনি এনেকৈ ভাঙিব লাগিব 154 ক এনেকৈ ভাঙিব লাগিব যাতে দুটা বস্তু পূৰণ কৰিলে 154 হয় কিন্তু পাৰ্থক্য 3 হয় এতিয়া 3 আছে 3 মোৰ আনিব লাগিব 154 ক মই এনেকৈ ভাঙি দিম এনেকৈ দুটা বস্তু পূৰণ ফল হিচাপে ভাঙি দিম যাতে পূৰণ কৰিলে 154 কিন্তু বিয়োগ কৰিলে 3 আহে এতিয়া আপুনি নিজে চিন্তা কৰক এনেকা কি সংখ্যা আছে যেটো পূৰণ কৰিলে 154 আহে কিন্তু বিয়োগ কৰিলে কিমান আহে 3 আহে ঠিক আছে আপুনি চাওক 11 into 14 14 into 11 কৰিলে কিমান হ'ব 154 14 ৰ পৰা 11 গলে কিমান থাকিব 3 ঠিক আছে ইয়াতে কি চিন আছে প্লাস চিন যেতিয়া প্লাস চিন থাকিব তেতিয়া ডাঙৰটো আমাৰ উত্তৰ হ'ব আৰু যদি ইয়াতে কিবা কাৰণত যদি মাইনাস দিয়া থাকিলে হয় তেনেহলে আমাৰ সৰুটো উত্তৰ হ'ব ইয়াতে কি আছে প্লাস চিন তাৰ মানে 14 সরি ঠিক আছে আপোনালোকে গম পাইছে 154 প্লাস চিন আছে 154 প্লাস যেতে প্লাস থাকিব ডাঙৰটো উত্তৰ হ'ব মই পূৰণ ফলটো ভাঙিলো 11 আৰু 14 পূৰণ কৰিলে 154 14 ৰ পৰা 11 মাইনাস কৰিলে 3 বিয়োগ ফলটো 3 আহিব লাগিব এতিয়া যেতিয়া প্লাস থাকিব তেতিয়া 14 যেতিয়া মাইনাস থাকিব তেতিয়া 11 মোৰ ইয়াতে প্লাস আছে না মাইনাস আছে প্লাস আছে তাৰ মানে মোৰ ডাঙৰটো উত্তৰ হ'ব आंसर ইজ 14 ঠিক আছে এটো ভুলতে ব্লেক এটা দি দিছে ঠিক আছে আহা কৈছে আপোনালোকে গম পাইছে आंसर ইজ 40 একেবাৰে ইজি হয় ইমান কঠিন নহয় নেক্সট প্ৰশ্নলৈ আপোনালোকে আগুৱাই যাব ঠিক আছে যেনেকা এইটো বস্তু চাওক এইটো আপোনালোকে এতিয়া কৰিব পাৰিব কি আছে 35 root over plus 2 again 35 plus 2 root over 35 এনেকে plus 2 root over এনেকে দিয়া আছে ঠিক আছে কি কৰিব লাগিব ইয়াতে প্লাস চিন আছে কিমান আছে 2 তাৰ মানে 35 ক এনেকে ভাঙিব লাগিব যাতে পূৰণ কৰিলে 35 বিয়োগ কৰিলে 2 ঠিক আছে তাৰ মানে ইয়াতে কিমান আমি জানো 7 into 5 কৰিলে কিমান হয় 35 হয় 7 আৰু 5 পূৰণ কৰিলে 35 7 ৰ পৰা 5 গলে 2 গম পাইছে বস্তুটো একেবাৰে ইজি হয় এতিয়া মোৰ ইয়াতে প্লাস চিন আছে না মাইনাস চিন আছে প্লাস চিন তাৰ মানে ডাঙৰটো উত্তৰ হ'ব ডাঙৰ কোন 7 কিমান ইজি বস্তু হয় না নহয় বহুত ইজি বস্তু হয় ঠিক আছে তাৰ পিছত এইটো চাব কোশ্চেন ৰিপিট হৈছে এইটো চাব ঠিক আছে এনেকা প্ৰশ্ন যদি আপোনালোকে দেখা পায় ডাইৰেক্ট মই কৈ দিছো যেতিয়া অকনমান আগতে আমি প্ৰশ্ন কৰিলো অকনমান আগত যেটো প্ৰশ্ন কৰিলো হেতু 2 to the power n - 1 divided by 2 to the power n 2 to the power n হেতু ডট ডট চিনটো নাছিলে এটো ডট ডট আছে এটো গৈ আছে এটো ইনফাইনাইট লৈ গৈছে তেনেহলে এইটো প্ৰশ্ন আমি কেনেকৈ কৰিম এইটো প্ৰশ্ন আমি ডাইৰেক্ট কৈ দিম ৰুটৰ ভিতৰত যেটো ভ্যালু থাকিব ডট ডট থাকিব লাগিব কিন্তু কন্টিনিউ হৈ থাকিব লাগিব এনেকা নহয় যে ডট ডট নাই ষ্টপ হৈ গৈছে তেতিয়া নহব ঠিক আছে ডট ডট নাই ষ্টপ হৈ গৈছে তেতিয়া কিন্তু নহব কিন্তু যদি কন্টিনিউ হৈ থাকে ডট 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 আহি থাকে তেনেহলে ৰুটৰ ভিতৰত যেটো ভ্যালু থাকিব হেতু আমাৰ উত্তৰ হ'ব ইয়াতে কিমান হ'ব आंसर 3 ডাইৰেক্ট সিধা কথা ইমান ইজি বস্তু আপোনালোকে কেনেকৈ মানে ইগনোৰ কৰিব পাৰে যদি কন্টিনিউ হৈ থাকে পূৰণ হৈ আছে কিন্তু ইয়াতে পূৰণ আছে ঠিক আছে পূৰণ হৈ আছে আৰু কন্টিনিউ হৈ আছে তেনেহলে आंसर হ'ব 3 আৰু যদি ষ্টপ হৈ যায় তেতিয়া হলে প্ৰথম প্ৰশ্নটো চাই লব কেনেকৈ কৰিব লাগে ওয়াও আজিৰ কাৰণে এইখিনি নেক্সট আমি সার্চ আৰু ইন্ডাইসেস আকৌ এটা আমি ভিডিও লৈ আহিম এনেকৈ আপোনালোকে মৰম দি থাকিব ভিডিওবোৰ চাই থাকিব বেছি দিন আৰু সময় নাই 23 মাৰ্চ তাৰিখে আপোনালোকৰ পৰীক্ষা হ'ব গৈ আছে ভালদৰে পঢ়ি থাকক ৰিজাল্ট ভাল হ'ব আৰু আশা কৰিছো মোৰ চেনেলত যি ভিডিওছ আছে তাৰ সকলোৰে লাভৱান হ'ব
প্ৰশ্নবোৰ একেবাৰে মানে বেয়া প্ৰশ্ন নহয়, সবকেইটা প্ৰশ্ন আপোনালোকৰ কোৱালিটি থকা প্ৰশ্ন। পৰীক্ষাত যাব যেতিয়া বহিব এনেকা ধৰণৰ প্ৰশ্ন আপোনালোকে পাব। তো আজিৰ কাৰণে এইখিনি, ধন্যবাদ।